চতনে জৰে বামলাক আৰু আজি সেইটো 76 দিন আৰু এতিয়া আমি যাই আছো বোমা কিনিবলৈ আজি ধামাকা হ'বলৈ গৈ আছে আজি পুৰা ধামাকা হ'ব গাইছ ধামাকা হ'ব গাইছ 4 শেষলৈকে আৰু আজি এইটো 2023 দিন ভাবিছো আজি ধুনীয়া খানা এটা খাই দাও আৰু খানাটো মানে যদি 2023 খাম পুৰা 2024 হৈ যাব ৰাতিপুৱা হৈ যাব আজি খানাটোত আৰু খানাটো বেছি দূৰত নহয় আমাৰ ঘৰতে হ'ব আৰু তাতে এইবাৰ মিন্ময় ভাই চিন্তু ভাই আৰু ভাৰ্গৱ ভাই আৰু আপোনালোকে আগৰ ভিডিঅ' চাইছে 2023 আৰু আজিৰ বাৰু 2024 ভিডিঅ' আৰু চাব পাৰে বোমা লৈ ল'লো চাব পাৰে ভাত 2023 কেনেকুৱা লাগিলে 2023 গুচি গ'ল ভাই মই গুচি যাব লাগে এটা পাকাত পৰি মই মৰি যাওঁ গাইছ কি পাগলা চলে গাইছি 2023 যাওঁতে এইবোলে গুচি যায় গাইছ আৰু এটা আছে নয়ন ভাই ভাই আৰু এটা আছে বিজয় ভাই আৰু ইয়াতে আছে ভাৰ্গৱ ভাই আৰু এটা চাব পাৰে বোলে 11:13 হৈ গ'ল আৰু তাতে 6 জুই জ্বলাই নাই এতিয়ালৈকে আৰু এটা চাব পাৰে চিন্তু ভাই যিটো বোলে আলু চলাই আছে ইয়াতে আৰু এতিয়া 12টা বাজি বাকি বাৰু আৰু চাব পাৰে আৰু তো চাবৰে বুঢ়া আৰু তো চাবৰে এটা 44 হৈ গ'ল আৰু ভাত হোৱাই নাই এতিয়ালৈকে অ বাজি ভাত খাবলৈ বোলে ৰাতি হ'ব নেকি ৰে ৰাতিপুৱাৰে হ'ব মানে আজি 7টা মান বাজিব ভাত খাওক লাগে মানে আঞ্জা বনোৱাই নাই মানে মাংস বনোৱাই নাই তো এইফালে মাংস আছে তো এইখিনিতে বনাব লাগিব তো আলু চালু আৰু কাটাই আছে তো 7টা মান বাজাক লাগি আজি মানে ভাত হ'ব আৰু চাবৰে এতিয়া ভাত হৈ গ'ল আৰু ইচাৰে বুঢ়া মাংস হ'ব আৰু এতিয়া মাংস পুৰা চৰুত দি দিলে আৰু পুৰা মাংস আনোতে হাকৰে 5টা বাজি যাব আৰু এতিয়াতে পুৰা আৰু এটা বাজি গ'ল আৰু এতিয়া ভাজাংক খাবৰ কাৰণে পুৰা মাংস ওলাই আছে আৰু এতিয়া আঞ্জাত পুৰা পানী দি দিলে আধা ঘণ্টাৰ পিছত পুৰা আঞ্জা হৈ যাব ৰশ্মিকা চিকেন আঞ্জা কিন্তু গাইছ মজা কালাৰ উঠিছে ৰে গাইছ আৰু ইচাৰে ভাজাংক আহি গ'ল আৰু বেছি কেনে সখা নাপায় গাইছ কোনো খাৱাই নাই পুৰা খালাই আৰু ইচাৰে ভাত চাত সকলোবিলাক হৈ গ'ল আৰু ইচাৰে আঞ্জা হ'ল আৰু এতিয়া ফাইনেলি ভাত চাত চব হৈ গ'ল আৰু এতিয়া মানে 3:28 আৰু ইচাৰে ভাত চাত সকলোৰে বাঢ়ি দিলে চবৰে আৰু এতিয়া কিবাকে ভাত চাত আহি গ'ল চাৰিওফালে কথা 7টা বাজিল 7টা বজাত ভাত দিছি আৰু এতিয়া বাজি গ'ল 3:46 আৰু এতিয়া ভাতটো খাই দাও আৰু এতিয়া ভাত চাত খোৱা কমপ্লিট হৈ গ'ল আৰু ভিডিঅ'টো আনিছে ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়ালৈ বাই বাই জয় অসম